মই আজি লাই শাক আৰু তোমাৰ ধনিয়া ৰুবৰ কাৰণে আজি আলিক মাতিছোঁ। ত' আলিয়ে এয়া বনাই আছে, আপোনালোকক দেখাই দিওঁ বাৰু কেনেকৈ কি বনাইছে মাছৰ কাণ্টৰ থোৱাৰ কাৰণে। ঠিক আছে, আপোনালোকে চাই থাকক। এয়া এইটো আলি, এয়া এইখিনি কৰি আছে। ইয়াতে কি থ'ম আলি? ধনিয়া শাক, লাই শাক। আপোনালোককো যদি কেতিয়াবা এইটো ভাইটি, সৰু ভাইটি, হেল্ল' বুলি কোৱা। হেল্ল'। এয়া কি কৰিছা? পুৰা আখুৰত তাত নহয়, ইয়াতে কি মাছৰ কাৰ্টুন থৈ পেলাই ইয়াত শাক পাচলি এইবিলাক ওলাই দিছোঁ এতিয়া ফুলবোৰ। আৰু কেইজনীক দেখাই দি আছোঁ ৰ'বা দেই, এই কেইজনীক দেখাই দিওঁ। ঐ তোমালোকে কি বনাইছা আকৌ এটা এটা কোৱা। কল ভাজি, জিকা, আৰু কেমেৰা ফালে চোৱা। চাইছোঁ। দেখা নাই? এইটো কি দেখাই দিলা? তিতা বেঙেনা। তিতা বেঙেনা, তিতা বেঙেনা, কি এই যে প্ৰিয় তিতা বেঙেনা। এইটো তিতা বেঙেনা যে মই যে ভাল পাওঁ। আৰু মোৰ এজনী ভণ্টি আছে মায়ু, এইয়া অঞ্জনা, তাইৰ নাম আমি মায়ু বুলি মাতোঁ আৰু মৰমতে। এইটো বহুত ভাল পায়, তাইক পঠাই দিলোঁ সিদিনা। তো এতিয়া এইবিলাক বনাব, জিকা বনাব আৰু কি বনাই নাজানো বাৰু, খাব পালে হ'ল। এই ভাইটিজনে বস্তুবিলাক আনি আছে, মই দেখাই দিওঁ ৰ'ব। আৰু আছেনে নাই আনিবলৈ? কি গাড়ীৰ চকাবিলাক আছে নহয়, এয়া এইবিলাক 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 কিবা শাক চাক ৰুম আৰু এইবিলাক চব নিব লাগিব, চাফা কৰিব লাগিব। সেই ইয়াতে কি আছে এইটোত, সেইটোত বস্তাটোত? অঁ সেইটোও দিব লাগে না। মাটি আছে চাবা হা। মাটি নেকি? মাটি যদি আনিবা, ওলাই দিবা। মাটি পালোঁ অলপ, ঠিক আছে। টাব এটা খালী আছে, তাত মই কিবা ৰুব পাৰিম এতিয়া। একো নাই বাৰু, কিবা কিবি ৰুই পেলাই ব্যস্ত থকাই ভাল, যিহেতুকে লকডাউন। খালি লকডাউন কাৰণে কিবা কিবি ৰুই কেনে থাকিলে ভাল ন? অঁ 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 এয়া কেঁচা চাউল খাই মই বহুত ভাল পাওঁ। চাউল মই কেনেকৈ খাওঁ, এইবিলাক টেষ্টি আৰু কেনেকৈ চাওঁ। এয়া মানি প্লেণ্ট থাকিলে মানে মানুহৰ ঘৰত পইচা হয়, সেইকাৰণে ৰুইছোঁ মানি প্লেণ্ট। কোনটো ভয় লাগিছে? বস্তা? কি বস্তা? বালিৰ বস্তা। বালিৰ বস্তাখন দেখি আলি মানে ভয় লাগিছে। আমাৰ এতিয়া আলিদাৰ কাম কমপ্লিট হ'ব। এইটো আমাৰ ভণ্টি, এইটো দৌৰিছে এইটো কি আনিছে জানে? এইটো যে তোমাৰ কি পাত, মচুন্দৰীৰ পাত মানে ছিঙিছে তাই চাটনি কৰাৰ কাৰণে। ত' ইয়াতে মই কৰি লৈছিলোঁ মাছৰ কাৰ্টুনত এইবোৰ আৰু এইটো আলি। আৰু ভাইটিজনী ধুনীয়াকৈ কাম কৰি আছে। আলিদা, সেইটো যে তুমি যে কৰিলা, তো এনেকৈ থৈ দিলেতো তাতে বডিটো মানে এনেকৈ ঠিকে আছিলে, কিন্তু মই মাছৰ কাৰ্টুনৰ কাৰণে এয়া বনাব দিলোঁ। তো এইখিনি নাঢালি পেলাই যদি মাটি লগোৱা হয়, তেতিয়াহ'লে নষ্ট হ'ল হয় চাগে। এনেকৈ যদি ধৰা ইয়াতে মাটি দিলোঁ হয়, নহ'ল হয় নেকি? এতিয়া কৰিলে কৰিয়ে দিলে একেবাৰে এয়া গোটেইখিনি। একো নাই বাৰু, ঠিকে আছে। এইখিনি মছলা লাগিব ন? গোটেই লাগিব। এয়া আলিকাই কি বনাইছে চাওক, ডেঞ্জাৰ বনাইছে। কি বনাইছে? খাতৰা। এয়া কৈছে কি খাতৰা বনাইছে। খাতৰা খেতি কৰিম আকৌ মই, শাক ধনিয়া। অঁ চাটনি বনাব। কিহেৰে বনাবা এয়া চাটনি ভণ্টি? পিঁয়াজ, নহৰু, জলকীয়া। কিহেৰে? পিঁয়াজ, নহৰু, জলকীয়া। আৰু দালি চালি থাকিবনে নে সুদা? এইটো মেচিনাৰী। এতিয়া খালী একদম খালী মেচিনদাৰী দি পেলাই এয়া কিবা কৰিব, চাটনি কৰিব। মই ঘৰতে ৰুই লৈছিলোঁ, বহুত ধুনীয়া হৈছে। তো মাজে মাজে খাই থাকোঁ আৰু এয়া এইটো মচুন্দৰী। আজি
খোৱাহে কথা কিবা এটা ক'ব আপোনালোকে চাই থাকিব হয় নমস্কাৰ এই বাইদেউটো আমাৰ ওচৰৰে বাইদেউ তাত কাম চাম কৰি থাকোঁ বাইদেউ ভিডিঅ' চিডিঅ' বনাই থাকে আপোনালোকে যদি ভাল পায় লাইক কমেণ্ট কৰি দিব লাইক কৰিব শ্বেয়াৰ কৰিব তেতিয়া ভাল লাগিব ধৰ আৰু তেতিয়া ভিডিঅ' বনাবলৈ চান্স পাব ভাল লাগিব বহুত কষ্ট